মেখেলা চাদৰ পিন্ধি ইমান সাজি কাজি মই বাৰু ক'ত যাবলৈ ওলাইছোঁ আপোনালোকে চাগে ভাবি আছে। ৰ'ব কৈ আছোঁ, কিন্তু তাৰ আগতে কোৱা মোক কেনেকুৱা লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি মই প্ৰথম ভিডিঅ'টো দেখিছে তেনেহ'লে গম পাব যে মোৰ বান্ধৱীৰ বিয়া আৰু আমি তাতেই যাই আছোঁ। আৰু বেছি দূৰো নহয়, কিন্তু তথাপিও আমি পিলপিলি দি যাই আছোঁ, কাৰণ ইমান সাজি কাজি মেখেলা চাদৰযোৰ পিন্ধি মানে খোজ কাঢ়িব মন যোৱা নাই ইমান গৰমত। আৰু আমি বিয়াৰ ঘৰ আহি পালোঁৱেই, আৰু আহি চাওঁ যদি আমাৰ কইনা ৰেডি হোৱাই নাই এতিয়াও, কাৰণ আমি অলপ আগতে আহিছোঁ। তাৰপিছতে আমি কইনাজনী ভালকৈ ওলাব ৰেডি হ'ব দিলোঁ, আৰু আমি অলপমান বাহিৰতে বহিলোঁ। তাৰপিছতে আমাৰ কইনা ৰেডি হ'ল, আৰু আমাৰ কইনাৰ ফাইনেল লুক। কইনাজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোক কিন্তু বহুত ভাল লাগিছে তাই কাপোৰযোৰ একেবাৰে তাই মানে জিলিকি উঠিছিল। তাৰপিছতে গ'লো আমি ভাত খাব, আৰু ভাত খাই আৰু চাই যদিও কইনা মানে একেবাৰে বেষ্ট মানে চেল্ফি উঠাত। তাই মানে আজি চেলিব্ৰেটি হৈছিল। আৰু আমি অলপমান গল্প কৰিলোঁ, কথা পাতিলোঁ, আৰু মানে বিদায় ল'লোঁ তাইৰ পৰা। এতিয়া আমি ঘৰত যাম। তাই কিন্তু বহুত জোৰ কৰিল থাকিব, কিন্তু থকা নহ'ল।